হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি আমি ঘৰৰ সকলোখিনি গৈ আছোঁ দেউতাৰ বাহিৰে ৰঘুপতি চাবলৈ বুলি। এইফালে ৰঘুপতি জ্বৰ উঠিছে চবৰে গাত জ্বৰ উঠিছে। আমি ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। এয়া আমাৰ ভণ্টি, মাজু ভণ্টি। আপোনালোকে দেখা পোৱা নাই নেকি মোৰ ভিডিঅ'ত? আজি ইয়াত চিনাকি কৰাই দিছোঁ। মাজু ভণ্টি আৰু পোৱালিক মাতি দিচোন। বিকি এইফালে এইফালে। আৰু লগত যাব আমাৰ ভাগিনটো যাব। কৈ দিয়া হাই, কৈ দিয়া হাই। আমাৰ বিকি ই যাব, মানে ইহঁতৰ মাকে মণি, ভণ্টিৰ নাম মণি হয়। মণি আৰু পোৱালি আৰু আমাৰ যোনজনী মাজু ভণ্টি দুজনী আছে ন মোৰ, তো তাহাঁতি যাব স্কুটিত, যিহেতু গাড়ীত নধৰিব। মা যাব, মা, মই, তাৰপিছত আমাৰ সৰু ভণ্টি, আকৌ বৰ্তাহঁতৰ বৰমা আৰু খুৰী যাব। খুৰী এগৰাকী যাব, আমি যাম, মানে গাড়ীত যাম। গতিকে নুজুৰিবৰ কাৰণে তাহাঁতি স্কুটিতে যাব। তো আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া যাম, ৰঘুপতি চামগৈ। অকণমান মনটো যিহেতু মানে অকণমান ভালকৈ ৰাখিব লাগে, আৰু মানুহবিলাক ঘৰতে ধৰি লওক সোমাই থাকে। চিনেমা কিবা আহিলে অকণমান চাবগৈ লাগে আৰু। মাহঁতে যিহেতুকে চোৱা নাই। এইফালে যাব ৰূপৰেখা, এয়া ভণ্টিৰ লগত যাব। তেহেঁতি তিনিটা যাব ভাগিনৰ লগত, আৰু আমি যাম গাড়ীত। এতিয়া তেতিয়াহ'লে আমি ওলাই মেলি ৰেডি, গাড়ী অহালৈ ৱেইট কৰি আছোঁ। গাড়ী পাবহি আৰু তাৰপিছত আমি যাম ৰঘুপতি চাবলৈ। আৰু আপোনালোকে যদি কোনোবাই চাইছে জনাব কমেণ্টত, মই কেনেকুৱা পালোঁ ৰিভিউটো ক'মহি বাৰু। আৰু বহুত দিন অসমীয়া চিনেমা চোৱা নাই, হিন্দী বাৰু চাইছোঁ দেই, নাচাওঁ বুলি নকওঁ। কলিকতাত বহুত চালোঁ হিন্দী চিনেমা, কিন্তু অসমীয়া চিনেমা বহুত বছৰ হলত চোৱা নাই। এনেই বাৰু মোবাইলত চাওঁ। আৰু যিহেতু ৰবি শৰ্মা বুলি ক'লেতো ক'বই নালাগে, যতীন বৰা, ৰবি শৰ্মা, তেখেতলোকৰ অভিনয় সৰুৰে পৰা চাই আহিছোঁ। আৰু বহুত দিনৰ মূৰত ইমান ধুনীয়া চিনেমাখন আহিছে বুলি সকলোৱে যিহেতুকে কৈছে, তো গতিকে যাওঁ, মাহঁতকো লৈ যাওঁ। ভণ্টিহঁতে গোটেইখিনি গৈ পেলানি চাই আহিলেগৈ, মনটো ভাল লাগিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকক দেখাম, কি পাৰোঁ কি নোৱাৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে আকৌ নকওঁ পুনৰবাৰ, জানেই কি কৰিব লাগে, ছাবস্ক্ৰাইব কৰি দিব, লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো এইফালে ভণ্টিহঁত যাবলৈ ৰেডি, আৰু ইয়াৰ মাক যাব আমাৰ লগত। এইফালে গাড়ী আহি পাইছেহি, আৰু এইটো হয় জানো যিটো মণি বাই বাই। মণি বাই বাই। এইফালে চাই দে। দুমাং মাতকে যা। আৰু এইফালে আহিছে আমাৰ মমি, খুৰী, বৰমা, পুতলি। অকণ এইফালে এইফালে নালাগে, কোচত বহ, এইফালে আছোন, জুই যাম নহয়, জুই যাব হৈছে নে? পোৱালি মাতিছে, চাবিটো ল'বলৈ যাম। পইচা দুশও দি থৈ আহিছে, আজিকালি মন্দি আছে। ৰঘুপতি চাবলৈ সি কেনেকুৱা লাগিছে কমেণ্টটো দিয়ক। ভাল লাগিছে। বৌ, ৰঘুপতি চাবলৈ সি কেনেকুৱা লাগিছে? সময়টোও ভাল, ধুনীয়াকৈ কাম বন কৰি আজৰি হৈ আহিছে। আৰু পালোহি, মানুহ নাই হ'বলা। আমি আহি পাই গ'লোহি। আৰু ভণ্টিহঁতে মানে অকণমান তাতে ৰাস্তাটো অকণ খেলি মেলি লাগিছে, যিহেতু ইয়ালৈ অহা নাই। আমি স্মৃতি গোপাল বুলি কয়, তালৈ আহিছোঁ। তো অকণমান ওলাই দিছোঁ, সিহঁতিও আহি পাইছেহি।
দুজনী আহি আছে তাহাঁতি দুজনী আহি পাইছেহি আৰু এয়া দেখিছে পিছফালে তো আমি যাওঁ তেতিয়াহ'লে মাহঁত ৰখি আছে বল বল আমাৰ ৰাইজ ৰখি আছে মণি পালাহি নেকি পালি পালি চাই দিয়া আহিলা আৰু এয়া আমি এফালেদি সোমাই আহিছোঁ এফালে পিছৰ ৰাইজ মানুহ বেছি নাই হয়তো তো তেতিয়াহ'লে আমি যাম এতিয়া ভিতৰলৈ অঁ মাৰিম যাওঁতে মাৰি যাম মানুহ আছে মই পিছতে যাম আৰু এয়া আমি সোমাই আহি গ'লোঁ গোটেইখিনি সিহঁতি টিকেট চোৱাত ব্যস্ত মই আমনা এটা লৈ লৈছোঁ খাবৰ কাৰণে মণিমা এটা মন আছে এতিয়া আমি গোটেইবিলাক আহি আছোঁ আৰু এইফালে গৈছে এটি আমি সোমামগৈ এতিয়া ভালে আমি কিবা ঠাইতে ওলাই দিব আঁতৰৰ পৰা চাবলৈ ভাল ওচৰত থাকি ওচৰৰ পৰা চাবলৈ বেয়া বল বুকুটো বল একেবাৰে চুকটোলৈ নাযাব মহে চহে খাপ খায় যিটো একেবাৰে পিছতে বহি লয় A few moments later. বহাচোন এতিয়া পিছে তুমি কি কৰি আছা মই বিয়ে কৰিলোঁ আৰু ৰিচেণ্টলি ডেট ক্লিয়াৰ কৰিছোঁ মজা লাগিছে ন এইচব আহিলে ভয় লাগে কিবা কৰে বছৰ মানুহে ভয় কৰিব মোৰ কিন্তু বিৰাট ভাল লাগে ছাৰ হৈ পৰা যে মোৰ হাৰ্টবিট বাঢ়িয়ে থাকিবলৈ লৈছে অকল তুমি নহয় আমাৰ এম.এল.এ. ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে কিয় প্ৰেম মই লাইটত লোৱা দেই মই নাই থকাও মোৰ নাতিনী এজনী আছে বিয়া পাতিবি নি আৰু এইফালে চিনেমাখন শেষ হৈ গ'ল একচুৱেলি আমি চিনেমাখন চাইছিলোঁ বহুত আগতেই কিন্তু আপলোড দিলোঁ অকণমান দেৰিকৈ দিলোঁ মই এডিট কৰিবৰ কাৰণে থাকি গৈছিলে আৰু কপিৰাইট লাগে বুলি এডোখৰ পাতটো মই কমাই দিলোঁ গতিকে চিনেমা হলত কিন্তু মানুহ বহুতেই হৈছিলে তো চিনেমা চাই শেষ হৈ গ'ল গতিকে আমি ওলাই আহিছোঁ এতিয়া বাহিৰলৈ বুলি চাব কি কৰ মানে হাই গাইজ আমি ওলাই আহি গ'লোঁ চিনেমাখন চাই বহুত ভাল লাগিলে বেছিকৈ মোৰ ৰবি শৰ্মাটো ক'বই নালাগে বাৰু আৰু প্ৰিয়ম পল্লৱীৰ এক্টিংখিনি খুবেই ভাল লাগিলে আৰু এইফালে মানে যমুনা নদী গংগা নদী চব বোৱাইছে আমাৰ বৰমাহঁতে খুৰীহঁতে আৰু এইফালে হাঁহিত অৱস্থা নাই দুগৰাকীয়ে কান্দি কান্দি যমুনা গংগা চব নদী আৰু তিনিগৰাকী আৰু পুতলিও ফুচফুচে শুনিছোঁ আৰু শব্দ মই বোলো কোনে কান্দিছে অঁ ন তাই যে ছোৱালীকেইজনীক বচাবৰ কাৰণে যুঁজিছে সেইটোকে দেখি বেছি বেয়া লাগিলে ন নিজে মৰি গৈছে ঘৰখনতো পৰিস্থিতি হৈ যায় পৰিস্থিতি হৈ যায়
বহুত ভাল লাগিলে চিনেমাখন চাই মানে ডাইৰেকশ্যনবিলাক চাউথৰ চিনেমাৰ নিচিনা লাগিলে অসমীয়া চিনেমা এনেকৈ বনোৱা মানে এইখনেই প্ৰথম হ'ব মোৰ মতে আৰু চোৱাও নাই অৱশ্যে এইখনে চাইছিলোঁ বহুত দিনৰ পিছত এনেই মোবাইলত চাইছোঁ কিন্তু হলত চোৱা নাই বহুত ভাল লাগিলে আৰু ৰবি শৰ্মাৰ 51 বছৰ হৈছে বুলি নে 50 বছৰ নে 51 বছৰ ইমানেই হৈছে কিন্তু কোনেও ক'ব নোৱাৰে যে ইমান বছৰ হৈছে বুলি ইমান ধুনীয়া হৈ আছে ইমান ধুনীয়া এক্টিং কৰিছে মানে ক'ব নালাগে গতিকে আপোনালোকে যদি চোৱা নাই আহিব এবাৰ চাই যাব কান্দিব হাঁহিব মানে এখন চিনেমাত যিখিনি থাকিবলগীয়া আছে সকলোখিনি আছে গতিকে এবাৰ চাই যাবহি আপোনালোকে বহুত ভাল পাব চাই আমি এতিয়া একাপ চাহ খাই লওঁ চাহ অকণমান নাখালে ভাল নালাগিব গতিকে গাড়ীখন ৰখালে এইখিনিতে আগত মানুহ গৈ আছে তো চাহকণ ধুনীয়াকৈ খাই লওঁ এইফালে চিনেমা চোৱা হৈ গ'ল এতিয়া আমি খাই লওঁ একাপ চাহ চবেই সেইবুলি আমি হোটেললৈ আহি আছোঁ বহি খোৱা তেনেকুৱা হোটেল দেখা নাপালোঁ আৰু ইয়াতে এখন থিয় হৈ খোৱা হোটেল দেখিলোঁ বহুত ধুনীয়া চাহ বনাই বুলি শুনিলোঁ গতিকে ইয়ালৈকে আমি এতিয়া আহিছোঁ আৰু হোটেল পাই পেলানি কোনে কি খাব কোনে কি নাখাব সেইবিলাককে ডিছকাছ কৰি পেলানি আহি আছে আৰু এইফালে এইবিলাক মিঠাই চিঠাইবিলাক থৈ দিছে তো তেহেঁতি কোনে কি খায় মানে চবেই ডিছকাছ কৰি লৈছে তো গতিকে আমি খাই লওঁ একাপ চাহ আৰু আনফালে এয়া চাহ আহি গ'ল দেখিছেনে বৰ মানে যিটো কাপ দিছে ডাঙৰ হয় আৰু চাহ কাপো বহুত ধুনীয়াকৈ দিছে আৰু ইয়াৰ লগত আমি এতিয়া খাম কিবা এটা মিঠাই লৈ লওঁ আৰু তেনেহ'লে আমি চাহকাপ খাই লওঁ তো আপোনালোকে চাই থাকিব আৰু এইফালে লৈছোঁ আমি ক্ৰীম ৰোল আৰু গতিকে এটা খাই লওঁ মই অৱশ্যে মিঠাই ইমান ভাল নাপাওঁ কিন্তু ইমান মিঠাও নাছিলে গতিকে এটা খালোঁ আৰু গতিকে আমি খাই লওঁ চাহকাপ কিণ্ডাজৰ কিবা হেৰি এটা পায় আকৌ ষ্টিকাৰ এটা পায় কেনেকুৱানো দেচোন খাই চাওঁ অকণমান নালাগে ইমান নালাগে মই নিজে ল'ম কমাই ল'ম ইমান নালাগে এনেই কেনেকুৱানো ল'ৰা ছোৱালীবোৰে খুব খাই থাকে কিণ্ডাজৰ চবৰে চাহ খোৱা হৈ গ'ল আৰু এইফালে তামোল কিবা কিবি খাইছে এওঁলোকে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহি আছোঁ যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সকলোৱে মিলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই